12টা ৰাশি প্ৰতিটো ৰাশিৰ ভাল আৰু বেয়া গুণ। আপুনি অৰ্থাৎ মোৰ ইউটিউব চেনেলৰ দৰ্শক হিচাপে মানে নে নামানে মই নাজানো, কিন্তু আমাৰ দেশৰ 90%তকৈ বেছি ব্যক্তিয়ে বা মানুহে ৰাশি বা ৰাশিফল মানে। আজি আমি আলোচনা কৰিম 12টা ৰাশি চক্ৰৰ প্ৰতিটো ৰাশিৰ ভাল আৰু বেয়া গুণ। আশা কৰোঁ আপোনাৰ ৰাশি মতে আপুনি মিলাই চাব, শুদ্ধ হ'লে লাইক কৰিব আৰু অশুদ্ধ হ'লে কমেণ্ট কৰি জনাব এই লক্ষণসমূহ মিলা নাই বুলি। তেতিয়াহে জ্যোতিষ শাস্ত্ৰৰ সমালোচনা কৰাৰ অৱকাশ থাকিব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো ৰাশিৰ বিপৰীতে ধনাত্মক আৰু ঋণাত্মক শব্দ ব্যৱহাৰ কৰিম। ধনাত্মক মানে বুজিব ভাল গুণ আৰু ঋণাত্মক মানে বুজিব বেয়া গুণ বুলি। আহক আমি আলোচনা কৰোঁ 12টা ৰাশি চক্ৰৰ ভাল আৰু বেয়া গুণ কি কি হ'ব পাৰে। প্ৰথমে মেষ ৰাশি। মেষ ৰাশিৰ ধনাত্মক বা ভাল গুণসমূহ হ'ল অগ্ৰগামী, সাহসী, উৎসাহী, আত্মবিশ্বাসী ইত্যাদি। ঋণাত্মক মূৰ্খ, অত্যুৎসাহী, অধৈৰ্য আৰু অতি স্পষ্টবাদী। দ্বিতীয়তে বৃষ ৰাশি। ধনাত্মক নিৰ্ভৰযোগ্য, ধৈৰ্যশীল, যিকোনো পৰিঘটনা পুংখানুপুংখভাৱে পৰ্যবেক্ষণ কৰা, প্ৰেমময় আৰু উষ্ম হৃদয়ৰ। ঋণাত্মক স্বত্বাধিকাৰবাদী, ঈৰ্ষাপৰায়ণ, অতি আৱেগিক, ভোগবাদী আৰু অনমনীয়। মিথুন ৰাশি। ধনাত্মক বহুমুখী, অভিযোজিত, হাস্যৰসময়ী, যোগাযোগমূলক, যুক্তিসংগত ইত্যাদি। ঋণাত্মক মেজাজী, পৰিৱৰ্তনশীল, স্পৰ্শকাতৰ, অতি আৱেগিক, আকুৰগোজ ইত্যাদি। কৰ্কট ৰাশি। ধনাত্মক সংবেদনশীল, প্ৰেমময়, স্বজ্ঞাত, আৱেগিক, সুৰক্ষামূলক ইত্যাদি। ঋণাত্মক মুদী বা জেদী, পৰিৱৰ্তনশীল, স্পৰ্শকাতৰ, অতি আৱেগিক, অতি আঁকোৱালি লোৱা স্বভাৱৰ ইত্যাদি। সিংহ ৰাশি। ধনাত্মক উদাৰ মনোভাৱসম্পন্ন, বহল মনৰ বা হৃদয়ৰ, সৃষ্টিশীল, বিস্তৃত। ঋণাত্মক অহংকাৰী, হস্তক্ষেপকাৰী, অসহিষ্ণু, নায়কত্ব মনোভাৱ ইত্যাদি। কন্যা ৰাশি। ধনাত্মক নিখুঁত, নিৰ্ভৰযোগ্য, লাজুক, বিনয়ী, দক্ষ, ব্যৱহাৰিক। ঋণাত্মক হুলস্থুলীয়া, নিখুঁততাবাদী, অতি চিন্তাশীল, অতি ৰক্ষণশীল, অতি সমালোচক ইত্যাদি। তুলা ৰাশি। ধনাত্মক শান্তিপূৰ্ণ, কূটনৈতিক গুণসম্পন্ন, নগৰীয়া মনোভাৱসম্পন্ন, মনোমোহা পৰিৱেশ প্ৰিয়, মেলা প্ৰিয় ইত্যাদি। ঋণাত্মক আত্মঅনুগ্ৰাহী, গুণীবল, সহজে প্ৰভাৱিত কৰিব পৰা, জড়তা ইত্যাদি। বৃশ্চিক ৰাশি। ধনাত্মক শক্তিশালী, চুম্বকীয় গুণসম্পন্ন অৰ্থাৎ মানুহক আকৰ্ষিত কৰিব পৰা শক্তিসম্পন্ন, উত্তেজনাপূৰ্ণ, আৱেগিক সংবেদনশীল,
ইত্যাদি। ঋণাত্মক অতি আৱেগিক, ঈৰ্ষাশীল, ক্ষোভিত, বাধ্যতামূলক। ধনুৰাশি ধনাত্মক পোনপটীয়া, সৎ, বুদ্ধিমান, সৎগুণসম্পন্ন ইত্যাদি। ঋণাত্মক অস্থিৰ, কৌশলহীন, দায়িত্বহীন আৰু তলৰ পৰা ওলোৱা অৰ্থাৎ বহতীয়া। মকৰ ৰাশি ধনাত্মক বিচক্ষণ, ব্যৱহাৰিক, ধৈৰ্যশীল, সাৱধান, অনুশাসিত ইত্যাদি। ঋণাত্মক সন্দেহপৰায়ণ বা সন্দেহমূলক, কৃপণ, নিৰাশাবাদী, মৃত্যুমুখী ইত্যাদি। কুম্ভ ৰাশি ধনাত্মক মানৱীয়, নিষ্ঠাবান, সৎ, অগতানুগতিক, বন্ধুত্বপূৰ্ণ ইত্যাদি। ঋণাত্মক বিকৃত, অভাৱনীয়, আৱেগহীন, বিচ্ছিন্ন ইত্যাদি। মীন ৰাশি ধনাত্মক সংবেদনশীল, দয়ালু, কল্পনাপ্ৰসূত, সহমৰ্মী, সহানুভূতিশীল ইত্যাদি। ঋণাত্মক পলায়নবাদী, অস্পষ্ট, সহজে নেতৃত্ব দিব পৰা, দুৰ্বল ইচ্ছাশক্তিসম্পন্ন, অবাস্তৱ ইত্যাদি। আপুনি কোন ৰাশিৰ ব্যক্তি নাজানো। এই ৰাশিসমূহৰ ধনাত্মক আৰু ঋণাত্মক গুণসমূহে আপোনাৰ নিজৰ ৰাশিটোক অন্ততঃ বুজি পোৱাত বা আপোনাৰ স্বভাৱ বা আপোনাৰ আচৰণ উপলব্ধি কৰাত কিঞ্চিত মান হ'লেও সহায় কৰিব। আশা কৰোঁ মিলিছে নে নাই মিলা কমেণ্ট কৰি পেলাই জনাব। সকলোৰে কুশল মংগল কামনা কৰি সকলোকে ধন্যবাদ জনাইছোঁ।